নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে প্ৰিয় আছামিজ জিকে ব্লগ চেনেললৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম পাৰ্ট 8। যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে এই ভিডিঅ' ডিছক্ৰিপশ্যনত আগৰ ভিডিঅ' লিংক দিয়া আছে, আপোনালোকে তাত গৈ চাব পাৰে। এইটো কুৱেশ্যনবিলাক অকল DHS বা হেল্থ ডিপাৰ্টমেণ্টৰ কাৰণে নহয়, অসমৰ সকলোবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে NCERT বা SCERT বুক অতি প্ৰয়োজনীয়। তাৰ বিষয়ে আমি ওপৰত লক্ষ্য কৰি আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি আনি আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে বহুত ইণ্টাৰেষ্টেড হ'ব বুলি আশা কৰিছোঁ। শেষলৈকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে আমাৰ টেলিগ্ৰামৰ লিংকত জইন হোৱা নাই তেনেহ'লে টেলিগ্ৰামৰ লিংকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে তাত গৈ জইন হৈ ল'ব, কাৰণ তাতো ধুনীয়া ধুনীয়া প্ৰেক্টিছ ছেট কৰি থাকে। আপোনালোকে জইন হ'লে বেছি ভাল হ'ব। আহক বন্ধুসকল, পলম নকৰোঁ, এতিয়া আহোঁ ভিডিঅ'টোলৈ। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ নেক্সট টু দ্য ষ্টেট অফ মগধ? অৰ্থাৎ মগধ ৰাজ্যৰ কাষত থকা নদীখনৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। মগধ ৰাজ্যৰ কাষত থকা নদীখনৰ নাম হৈছে গংগা। নেক্সট কুৱেশ্যন, হুইচ কিং বিকাম মগধ এম্পায়াৰ ইন হিজ ডে? অৰ্থাৎ কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্য পৰিণত হৈছিল? ইয়াৰ ৰাইট এনচাৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত মগধ সাম্ৰাজ্য পৰিণত হৈছিল। নেক্সট কুৱেশ্যন, ইন হাউ মেনি চেঞ্চুৰিজ ডিড জৈনিজম ৰিচ ইন ইণ্ডিয়া? অৰ্থাৎ কিমান শতিকাত ভাৰতত জৈন ধৰ্মৰ উত্থান হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ ৰাইট এনচাৰ হ'ব 6ষ্ঠ শতিকাত জৈন ধৰ্মৰ উত্থান হৈছিল। নেক্সট কুৱেশ্যন, এট হোৱাট এজ ডাজ মহাবীৰ হেভ দ্য ইহলিয়া চেম্বুল? বন্ধুসকল, ইহলিয়া ইংলিছত হ'ব লাগিছিলে, অসমীয়াত টাইপিং হৈ গ'ল, মিছ হৈ গ'ল টাইপিং। মহাবীৰৰ কিমান বছৰৰ বয়সত ইহলিয়া সম্বৰণ কৰে? অৰ্থাৎ কিমান বছৰৰ বয়সত তেখেতে মৃত্যুবৰণ কৰে? ইয়াৰ ৰাইট হ'ব 72 বছৰৰ বয়সত মহাবীৰে মৃত্যুবৰণ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ গৌতম বুদ্ধ আৰ্লি লাইফ? অৰ্থাৎ গৌতম বুদ্ধৰ লৰালি কালৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। গৌতম বুদ্ধৰ লৰালি কালৰ নাম হৈছে সিদ্ধাৰ্থ। এইটো কুৱেশ্যন বাৰম্বাৰ আহি থকা দেখা যায়, আপোনালোকে ধুনীয়াকৈ নোট বনাই লিখি ল'ব। আৰু বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাওক। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি ইয়াত ডিছকাছ কৰিছোঁ। আপোনালোকৰ বহুত লাভান্বিত হ'ব বুলি মই ভাবিছোঁ। আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাদাৰ নেম অফ দ্য গৌতম বুদ্ধ? অৰ্থাৎ গৌতম বুদ্ধৰ পিতৃৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। গৌতম বুদ্ধৰ পিতৃৰ নাম হৈছে বুদ্ধোধন। ইয়াত টাইপিং মিষ্টেক হ'ব পাৰে, মই ভইচত কৈ দিছোঁ, আপোনালোকে বুদ্ধোধন আপোনালোকে নোট বনাই লিখি ল'ব। আৰু যদি প্ৰশ্নটো সোধে গৌতম বুদ্ধৰ মাতৃৰ নাম যদি ঘপককৈ যদি এক্সামত সোধে তেনেহ'লে মাতৃৰ নাম কি হ'ব? আমি জানি থোৱা দৰকাৰ যে মাতৃৰ নাম হৈছে মায়া দেৱী। গৌতম বুদ্ধৰ মাতৃৰ নাম হৈছে মায়া দেৱী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অৰিজিনেটৰ অফ জৈনিজম? অৰ্থাৎ জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন বাৰম্বাৰ আহি থকা দেখা যায়। জৈন ধৰ্মৰ প্ৰৱৰ্তক হৈছে বৰ্ধমান মহাবীৰ। আৰু যদি আমাক কুৱেশ্যন যদি সোধে বুদ্ধ ধৰ্ম যদি প্ৰৱৰ্তক যদি সোধে কি হ'ব? বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হ'ব গৌতম বুদ্ধ। মনত ৰাখিব, গৌতম বুদ্ধ হৈছে বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু ইজ দ্য অৰিজিনেটৰ অফ বুদ্ধিজম? এইটো কুৱেশ্যন অলপ আগত মই কৈছিলোঁ বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হৈছে গৌতম বুদ্ধ। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ণ? অৰ্থাৎ গৌতম বুদ্ধ জন্ম ক'ত হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। গৌতম বুদ্ধ জন্ম হৈছিল কপিলা বস্ত্ৰত। আৰু গৌতম বুদ্ধৰ লৰালি কালৰ নাম কি? গৌতম বুদ্ধৰ লৰালি কালৰ নাম হৈছে সিদ্ধাৰ্থ। সিদ্ধাৰ্থ হৈছে গৌতম বুদ্ধৰ লৰালি কালৰ নাম। ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিব। আৰু যদি সোধে গৌতম বুদ্ধই জ্ঞান প্ৰাপ্ত ক'ত হৈছিল? জ্ঞান প্ৰাপ্ত হৈছিল বুধগয়াত গৌতম বুদ্ধৰ জ্ঞান প্ৰাপ্ত হৈছিল। এইটো কুৱেশ্যন আহি থকা দেখা যায়, গৌতম বুদ্ধ বুধগয়াত জ্ঞান প্ৰাপ্ত হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰী ডেট গৌতম বুদ্ধ হেজ এটেইনড ইনষ্টেনমেণ্ট? অৰ্থাৎ গৌতম বুদ্ধই জ্ঞান প্ৰাপ্তি পোৱা বৃক্ষজোপাৰ নাম কি বা গছজোপাৰ নাম কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ ৰাইট এনচাৰ হ'ব বোধিত্ৰম নামৰ বৃক্ষ বা গছজোপাত তেখেতে জ্ঞান প্ৰাপ্তি হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য অৰিজিনেল স্ক্ৰিপ্টাৰ অফ বুদ্ধিজম? অৰ্থাৎ বুদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি? এইটো কুৱেশ্যন আহি থকা দেখা যায়। বুদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম হৈছে ত্ৰিপিটক। আৰু ত্ৰিপিটক কি ভাষাত লিখা বুলি যদি প্ৰশ্ন আহে তেনেহ'লে ত্ৰিপিটক হৈছে পালি ভাষাত লিখা হয়, পালি ভাষাত। নেক্সট কুৱেশ্যন, হুৱেৰ ডিড দ্য বুদ্ধিষ্ট চাহেব স্প্ৰিজ? অৰ্থাৎ বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ ক'ত কৰিছিল? ইয়াত ইংলিছ কিছুমান শব্দ ভুল হ'ব পাৰে, আপোনালোকে শুধৰণি যাতে কৰি দিব। বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ ক'ত কৰিছিল? বুদ্ধদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল ঝাৰনাথত, তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু বুদ্ধ ধৰ্ম ক'ত জন্ম লাভ কৰিছিল যদি প্ৰশ্ন আহে? বুদ্ধদেৱে ভাৰতত প্ৰথম তেখেতে
জন্ম লাভ কৰিছিল সো নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ডাইনেষ্টি অফ ফাউণ্ডেড বাই চন্দ্ৰগুপ্ত অৰ্থাৎ চন্দ্ৰগুপ্ত প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ইম্পৰ্টেণ্ট চন্দ্ৰগুপ্ত প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে মৌৰ্য সাম্ৰাজ্য বা মৌৰ্য বংশ সো নেক্সট কোৱেশ্যন অৰ্থাৎ হু কম্প'জ দ্য অৰ্থশাস্ত্ৰ অৰ্থাৎ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল ইম্পৰ্টেণ্ট অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যই আৰু লগতে জানি থোৱা দৰকাৰ যে ইণ্ডিকা নামৰ যিটো ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল মেগাস্থেনিছ মনত ৰাখিব মেগাস্থেনিছে ৰচনা কৰিছিল মেগাস্থেনিছ সো নেক্সট কুৱেশ্যন when was the primary education implemented as a fundamental right of children অৰ্থাৎ প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে কেতিয়া কাৰ্য কৰা হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে 2010 চনত কাৰ্য কৰা হৈছিল সো নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট মুভমেণ্ট ডিড মহাত্মা গান্ধী ডু ইন সাউথ আফ্ৰিকা সো ইয়াৰ ৰাইট যাব সত্যাগ্ৰহ আন্দোলন মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কৰিছিল ইম্পৰ্টেণ্ট আপোনালোকে নোট বনাই লৈ ল'ব সো নেক্সট কুৱেশ্যন what is the number of members of লোকসভা অৰ্থাৎ লোকসভাৰ সদস্য সংখ্যা কিমান লোকসভাৰ সদস্য সংখ্যা হ'ব 545 আৰু ৰাজ্যসভাৰ যদি সুধে তেনেহ'লে হ'ব কিমান হ'ব ৰাজ্যসভাৰ হ'ব 250 জন ইম্পৰ্টেণ্ট সো নেক্সট কুৱেশ্যন হু ইজ দ্য হেড অফ ষ্টেট অৰ্থাৎ ৰাজ্যৰ মুৰব্বী কোন ইম্পৰ্টেণ্ট ৰাজ্যৰ মুৰব্বী হৈছে ৰাজ্যপাল আৰু যদি আমাক ফুটে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিয়োগ কৰে মুখ্যমন্ত্ৰী কৰে ৰাজ্যপালেই মুখ্যমন্ত্ৰীক কি কৰে নিয়োগ কৰে বা মন্ত্ৰী পৰিষদকো তেখেতে ৰাজ্যপালে নিয়োগ কৰে সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টাৰ্ম অফ দ্য লেজিছলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভাৰ কাৰ্যকাল কিমান বিধানসভাৰ কাৰ্যকাল হ'ব 5 বছৰ হৈছে বিধানসভাৰ কাৰ্যকাল আৰু আমাক যদি সুধে অসমৰ বিধানসভাৰ সমষ্টি কিমান অসমৰ বিধানসভাৰ সমষ্টি হৈছে 126 জন আৰু লোকসভাৰ কাৰ্যকাল লগতে জনাও যে লোকসভাৰ কাৰ্যকাল কিমান লোকসভাৰ নোট বনাই ল'ব লোকসভাৰ কাৰ্যকাল হ'ব 5 বছৰ আৰু ৰাজ্যসভাৰ হ'ব 6 বছৰ মনে ৰাখিব ৰাজ্যসভাৰ 6 বছৰ সো নেক্সট কুৱেশ্যন হু ইজ দ্য হেড অফ এ কাণ্ট্ৰি অৰ্থাৎ দেশ এখনৰ মুৰব্বী কোন ইম্পৰ্টেণ্ট কুৱেশ্যন দেশ এখনৰ মুৰব্বী হ'ব ৰাষ্ট্ৰপতি ইম্পৰ্টেণ্ট মনে ৰাখিব সো নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত আছে ইম্পৰ্টেণ্ট ভাৰতৰ উচ্চতম ন্যায়ালয় আছে নতুন দিল্লীত আৰু ইয়াত কনফিউজন নহ'ব যে উচ্চতম হ'লে নিউ দিল্লী হ'ব বা নতুন দিল্লী হ'ব নিউ দিল্লী হ'ব আৰু যদি আপোনাক যদি সুধে উচ্চ ন্যায়ালয় যদি সুধে উচ্চ ন্যায়ালয় হ'ব গুৱাহাটীত উচ্চতম হ'লে আপোনাৰ দিল্লীত হ'ব আৰু উচ্চ ন্যায়ালয় বুলি ক'লে গুৱাহাটীত হ'ব কনফিউজন নহ'ব সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নাম্বাৰ অফ মেম্বাৰ্ছ অফ ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান ইম্পৰ্টেণ্ট গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ব 10 জন আৰু লগতে জনাও যে জিলা পৰিষদৰ কাৰ্যকাল যদি সুধে জিলা পৰিষদৰ কাৰ্যকাল হ'ব কিমান জিলা পৰিষদৰ 5 বছৰ হ'ব কাৰ্যকাল ইম্পৰ্টেণ্ট সো নেক্সট কুৱেশ্যন হুৱেন ইজ দ্য 3/3 পঞ্চায়ত ছিষ্টেম ইণ্টাৰেষ্ট ইন আছাম অসমত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থা ঘোষণা কেতিয়া কৰা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন অসমত তিনিতৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ ঘোষণা কৰা হয় 1994 চনত ইম্পৰ্টেণ্ট মনে ৰাখিব 1994 চনত সো নেক্সট কুৱেশ্যন হুইচ ৰিজন হেজ দ্য হাইষ্ট পপুলেশ্যন অৰ্থাৎ কোনটো অঞ্চলৰ জনসংখ্যা আটাইতকৈ বেছি ইয়াৰ ৰাইট যাব পূব এছিয়াত জনসংখ্যা আটাইতকৈ বেছি সো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পপুলেশ্যন অফ আছাম ইন 2011 অৰ্থাৎ 2011 চনৰ মতে অসমৰ জনসংখ্যা কিমান সো 3.12 কোটি 3.12 কোটি অসমৰ জনসংখ্যা 2011 চনৰ শ্বেডিউল মতে সো নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মোষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড অৰ্থাৎ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখনৰ নাম কি ইম্পৰ্টেণ্ট পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখনৰ নাম হৈছে চীন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ আপোনালোকে এইটো নোট বনাই লিখি ল'ব যদি আপোনালোকে নাজানে কিছুমান হয়তো নাজানে তেনেহ'লে আপোনালোকে নোট বনাই লিখি ল'ব সো নেক্সট কুৱেশ্যন
হোৱাট ইজ দ্য নেম অফ দ্য মোষ্ট কমনলি ইউজড ট্ৰান্সপৰ্ট ছাৰ্ভিচ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহাৰ হোৱা পৰিবহণ সেৱাবিধৰ নাম কি ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহাৰ হোৱা পৰিবহণবিধৰ নাম হৈছে ৰেল পৰিবহণ ইম্পৰ্টেণ্ট চ' নেক্সট কুৱেশ্যন হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন আৱাৰ প্ৰডাকশ্যন অৰ্থাৎ অভ উৎপাদনত ভাৰতৰ স্থান কিমান ইম্পৰ্টেণ্ট অভ উৎপাদনত ভাৰতৰ স্থান হৈছে প্ৰথম মনত ৰাখিব চ' নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ লেংগুৱেজ নেশ্যনেল হাইৱে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ইম্পৰ্টেণ্ট ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে 7 নং ৰাষ্ট্ৰীয় ঘাইপথ ইম্পৰ্টেণ্ট চ' আজি শেষৰটো কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ নৰ্থ আষ্ট্ৰিন ইণ্ডিয়া ষ্টেট উইদাউট এ ৰেলি লিংক অৰ্থাৎ ৰেলপথ সংযোগ নোহোৱা উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নাম কি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন বাৰে বাৰে আহি থকা দেখা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন চ' উত্তৰ ভাৰতৰ লগত সংযোগ নোহোৱা ৰেলপথ মানে কি উত্তৰ ভাৰতৰ সংযোগ নোহোৱা ৰেলপথটোৰ নাম আপোনালোকে চ' আজি শেষৰটো কুৱেশ্যন হু ইজ দ্য নেম অফ হোৱাট ইজ দ্য নেম অফ এ নৰ্থ আষ্ট্ৰিন ইণ্ডিয়া ষ্টেট উইদাউট এ ৰেলি লিংক অৰ্থাৎ ৰেলপথ সংযোগ নোহোৱা উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নাম কি ৰেলপথ সংযোগ নোহোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কুৱেশ্যন বাৰে বাৰে আহি থকা দেখা যায় চ' ৰেলপথ সংযোগ নোহোৱা উত্তৰ পূব ভাৰতৰ ৰাজ্যখনৰ নাম কি চ' ৰাজ্যখনৰ নাম হৈছে মেঘালয় ইয়াত ৰাজ্যত 4-5খনমান আছে ৰেলপথ সংযোগ নোহোৱা মই আপোনালোকে লগতে কৈ দিছোঁ আপোনালোকে লিখি ল'ব নাগালেণ্ডতো নাই ৰেলপথ নাগালেণ্ডতো নাই আৰু লগতে ক'ত নাই আৰু লগতে আপোনাৰ মণিপুৰতো নাই মনত ৰাখিব মণিপুৰতো নাই আৰু আপোনাৰ মিজোৰামতো নাই মিজোৰামতো নাই আপুনি মনত ৰাখিব নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু মেঘালয়ত ৰেলপথ সংযোগ নোহোৱা উত্তৰ পূব ভাৰতৰ ৰাজ্য চ' বন্ধুসকল কেনে পালে ভিডিঅ' জনাব যদি ভিডিঅ' ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকৰ লাইক আৰু কমেণ্টে আমাক ভিডিঅ' বনাবৰ উৎসাহ দিয়ে চ' আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কেনে পালে কিছুমান ইংলিছত ক'বলৈ ভুল হ'ব পাৰে চ' আপোনালোকে অসমীয়াটো মই লিখি দিছোঁ চ' আপোনালোকে কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে শুধৰণি কৰিব বুলি আশা কৰিলোঁ চ' আজিলৈ বাই আকৌ আহিম অন্য ভিডিঅ'লৈ আজিলৈ ধন্যবাদ জয় আই অসম